হেলমেট পিন্ধি চুলি বেয়া গৈছো আপোনালোকে শব্দটো শুনিয়ে অনুমান কৰক চাক কেনে যাব ছাড়ি এই আসাম গুড মৰ্নিং বন্ধুসকল আজি এটা অন্য এটা ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ আজি ওলাই গ'লোঁ দাদা আৰু মই ওলাই গৈছোঁ আৰু এয়া বাইকত যিহেতুকে যাম এটা হেলমেট আৰু এইটো এটা হেলমেট গতিকে হেলমেট পিন্ধিয়ে আজি যাম পুৰা এটা লং ড্ৰাইভ আৰু এটা ধুনীয়া এটা জেগাত গৈছোঁ আপোনালোকক দেখুৱাম গতিকে চাই থাকক আৰু মজা লৈ থাকক আজি কেনেকুৱা লাগিছে চাই লওক মোক অলপ ঠিকে আছোঁ নে কমেণ্টত জনাই দিব চাই থাকক এইফালে একদম নাজাৰা চাই ধুনীয়া নাজাৰা দাদাই বহুত আৰাম কৰে বিন্দাছকৈ গৈ আছোঁ আমি আৰামত বহুত বেছি মজা লাগিছে আৰু মজা আৰু মানে একদম এয়া হিৰো ষ্টিল বাৰ্ড বা এই মাকা হেভি হেলমেট লগাই লাগিছে একদম মজা এইফালে নমু কৈ দিয়ক নমু বন্ধুসকল নাজাৰা চাক না কি ধুনীয়া নাজাৰা একদম জংঘলৰ মাজে মাজে পকা ৰাস্তা কি ধুনীয়া লাগিছে নহয় মানে আপোনালোকক মানে কৈ মানে বুজাব নোৱাৰিম মানে এইটো আপোনালোকে যদি এনেকৈ ৰাইডত যায় তেন্তে একদম নিশ্চয় গম পাই যাব তো গতিকে আমিও মজা লৈ আছোঁ আৰু আপোনালোকে আমাৰ ভিডিঅ'ৰ জৰিয়তে আৰু একদম মজাটো লওক মজাটো আৰু চাই থাকক আৰু আছে সিজুসা 12 কিলোমিটাৰ আছে আমি সিতাখলা সব পাৰ হৈ আহিছোঁ 12 কিলোমিটাৰ আছে আমি মেইন গতিকে বন্ধুসকল আমি আহি পাই গ'লোঁ তেজাপতি বাগান কি সুন্দৰ নাজাৰাৰ মাজত আছোঁ একদম বহুত বেছি মজা লাগিছে হাৰিয়ালি যাইকে বাগান মরে ধনী কেনে যাব ছাড়ি আসাম হারিয়ালি যাকে বাগান মরে ধনী কেনে যাব ছাড়ি আসাম कौन है ये लोग कहां से आते हैं Bagos, baheba, tamam begini, baheba. বন্ধুসকল ফুৰক এনেকৈ ফুৰক ৰাইডত যাক মানে কিমান ধুনীয়া এটা মানে মনৰ পৰা ফিল হৈ আছে বহুত বেছি ভাল লাগিছে ঠাণ্ডা লাগি আছে অলপ আৰু বতাহও ধুনীয়াকৈ দি আছে বাইকত গৈ আছোঁ যিহেতুকে মানে বহুত এটা মজা লাগি আছে মানে কি বুলি ক'ম আৰু একদম মানে যিটো নেকি আপুনি ঘৰত থাকি কিবা যদি অশান্তিও অনুভৱ কৰিছে বা কিবা টেনশ্যনত আহিছে ডিপ্ৰেশ্যনত আছে তো আপোনালোকে এনেকৈ ৰাইডত ওলাই যাওক আৰু ফুৰক এনেকৈ গাঁৱৰ মাজে মাজে আৰু আমি ভিতৰত গৈ আছোঁ তো আপোনালোকে চাই থাকিলে গম পায়ে যাব বহুত বেছি মানে আপোনালোকে একদম মানে মনটো শান্তি হৈ কুল হৈ যাব আৰু চব মায়ামোহ পাহৰি এনেকৈ ৰাইড কৰক আৰু মজা লওক বন্ধুসকল বেছি দূৰ নাই আৰু পাম আৰু আৰু অলপ আছে অলপ আপোনালোকে বহুত দূৰ ভিডিঅ'ত এনেকৈ থকাৰ কাৰণে বহুত ধন্যবাদ এতিয়া মানে আপোনালোকক একদম মঞ্জিলটো দেখুৱাম গৈ আছোঁ পামেই আৰু একদম মানে আৰু অলপ চাই থাকক একদম দেখুৱাই আছোঁ ডাইৰেক্ট জেগা ডাইৰেক্ট ইমান ধুনীয়া নাজাৰা চাৰিওফালে বিউটিফুল একদম মজা মানে পাহাৰ পৰ্বত গছ গছনি আৰু কি আৰু এয়া খেৰ ঘৰ কি ধুনীয়া মজা বন্ধুসকল
একদম লাহে ধীৰে কৰি আহি আমি পাই গ'লোঁ এতিয়া পূৰা একদম সোমাই গৈ আছোঁ লেফ্ট ছাইডত আপোনালোকে যাব লাগিব আৰু আমিও গৈ আছোঁ তো গতিকে গৈ আছোঁ আৰু পাই গৈছোঁ এইফালে নমো কৰি লওক আৰু গৈ আছোঁ এতিয়া পাই যাম আপোনালোকে চাই থাকক আৰু বিউটিফুল নাজাৰৰ লগতে বিউটিফুল মানে কি আৰু চব আছে তো আপোনালোকে চাই থাকক আৰু মজা লওক মজা মেইনটো হৈ গ'ল মজা চাওক কি ঠাণ্ডা পোৱা ঠাণ্ডা পানী হেলমেট পিন্ধি চুলি বেয়া গৈছোঁ পানী লগাই দিছোঁ হৈছে নাই বন্ধুসকল কমেণ্টত জনাই দিব দেই কি হ'ল আৰু বন্ধুসকল চিৰুচা আহি পাই গ'লোঁ বহুত বেছি মজা ফিল মানে চাওক বহুত দিনৰ মূৰত আহিছোঁ চাওক নাজাৰা চাওক না আপোনালোকে চাওক কি ধুনীয়া আৰু পানীটো ইমানেই ঠাণ্ডা নহয় মানে চেঁচা মানে একদম বহুত বেছি মজা লাগিছে ঠাণ্ডা কুল মজা আপোনালোকে চাই থাকক আৰু মজা লৈ থাকক আজি গৰম চাওক কিমান একদম মানে কি ক'ম আৰু বেয়া গৰম দিছে আজি বহুত নাই পানী ঠাণ্ডা মানে একদম আজি মৌচমটো গৰম ন একদম পুৰা ফ্ৰেছ হৈ লৈছে ইয়াত দাদাই পুৰা মজা ন চিৰুচাত আহি মুখ ধুই আছে এইটো ভাগ্য লাগিব ন ভাগ্য লাগিব তো সকলোৱে আহক যোনে এনে আছে চাওক কি ধুনীয়াকৈ ফ্ৰেছ হৈ লৈছে ইয়াত আৰু মজা সেয়া এনেও হেণ্ডচাম আৰু হেণ্ডচাম হৈ গৈছে মা কাচাক নাজাৰৰ লগতে হেণ্ডচাম দাদাজনক চাই লওক আপোনালোকে বন্ধুসকল বহুত বেছি মজা লাগিছে কি ক'ম আৰু কিমান মজা কৈ থাকিম আৰু সঁচাকৈ বহুত বেছি মজা লাগিছে চাওক না নাজাৰা চাওক আৰু মানে এয়া দাদাও ভিডিঅ' কৰি আছে মানে কিন্তু ইউটিউব চেনেল বৰ্তমানলৈকে খোলা নাই কিন্তু এনেই বনাই আছে আৰু গতিকে চাওক কিমান ধুনীয়া নাজাৰা পানীৰ ঢৌ চাব ঢৌ মানে স্পীডটো চাওক না বহুত বেছি স্পীড মানে আপোনালোকে শব্দটো শুনিয়ে অনুমান কৰক চাওক বন্ধুসকল কিমান স্পীডত গৈছে কিমান স্পীড মানে ভাবিব নোৱাৰা স্পীড মানে বহুত বেছি স্পীড মানে আপোনালোকে ঢৌটো মানে চাওক এয়া বহুত বেছি এনেকৈ আৰু পূৰা এয়া গৈ আছে পানী মানে কি আৰু বহুত স্পীডতে গৈ আছে বন্ধুসকল দিছ ইজ চিৰুচা বিউটিফুল চিৰুচা মানে চাওক কি ধুনীয়া আৰু সেইটো দেখিছেনে সেইটো জংঘলটো দেখিছেনে জংঘলটো সেইটো হৈ গৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান তো বহুত বেছি মানে মজা আৰু চাওক দেখিছে দাদাই কিমান কিনাৰত আছে দেখিছেনে খাতৰা বস্তু বন্ধুসকল দাদা আৰু মই পুৰা ফটোশ্বুট কৰি ল'লোঁ বহুত মানে কি আৰু ইনষ্টাগ্ৰামত দেখি যাব বাৰু ফটোবিলাক মজা লাগিছে খালি দুজনক মাৰি দিয়াহে ফটো কোনো নাই আৰু কোনোবা ভাইটি চাইটি পালে এনেকৈ মাৰি ল'ম আৰু তেতিয়া কিন্তু বহুত বেছি মজা লাগিছে আপোনালোকে আহক এনেই আছে যদি হয় নহয় গতিকে আৰু কি আৰু ফুৰিব লাগে দেই আপোনালোকে আহিব চিৰুচা বিউটিফুল প্লেচ বিউটিফুল নাজাৰা মানে কি আৰু মাইণ্ড ফ্ৰেছ হৈ যাব আহিল গতিকে আহিব মজা লাগিব এয়া দুজন ভাইটি দেখি পাইছোঁ পুৰা ভিডিঅ' বনাই আছে সিও মোকে কৰি আছে নে কাকে কৰি আছে মোৰ ফালে কেমেৰাটো আছে সেইটো বহুত বেছি মজা আৰু চাওক নাজাৰা চাওক আৰু অলপ ইফালে যাওঁ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকেও কৰি দিব ইমান কষ্ট কৰি আছোঁ ন গতিকে চাই থাকক নাজাৰা চাওক নাজাৰা এতিয়া আমি অলপ চেষ্টা কৰিম সেই বগাটোত উঠিবলৈ ন ফটো চটো অকণমান তাত উঠিবলৈ চেষ্টা কৰিম ইমান ধুনীয়া লাগিছে নহয় তো সেইটোৱে আৰু সেইটোৱে হৈ গ'ল নামেৰি ৰাষ্ট্ৰীয় উদ্যান অকল চাওক না কি ধুনীয়া আৰু সেইটো চাওক একদম মানে কি আৰু ডাৱৰটো আৰু পানীত চাওকচোন কি ধুনীয়া দেখিছে বহুত বেছি মজা লাগিছে চাওক
বন্ধুসকল কেনেকৈ পাইছে আশা কৰোঁ বহুত বেছি ভালেই পাইছে ভিডিঅ'টো যে চাক কি ধুনীয়া নাজাৰা হয় একদম ধুনীয়া নাজাৰা ধুনীয়া ফিল আৰু গৰমো লাগি আছে কিন্তু নদীৰ পানী চানী আছে অলপ ঠাণ্ডা অনুভৱ হৈ আছে আৰু এইফালে চাক কি ধুনীয়া নাজাৰা দেখুৱাই দিয়ক অলপ এই একদম নাজাৰা কি ধুনীয়া পুৰা মজা আৰু এতিয়া বহুত বেছি মজা লাগিছে আপোনালোকে আহক আৰু ফিলটো চাই থাকক আৰু পুৰা ছাবস্ক্ৰাইব কৰক পুৰা আৰু শ্বেয়াৰ কৰি দিয়ক কি আৰু মজা লৈ থাকক समझ रहे हो आप समझ रहे हो বন্ধুসকল চাক কি ধুনীয়া লাগিছে বহুত বেছি মজা লাগিছে ইয়াতে আহি আকৌ আহিব লাগিব চাক আপোনালোকে নাজাৰাটো চাক ইমান বেছি ধুনীয়া লাগিছে চাক 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 টেন 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 ততර 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 টেন টিং 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 চাক Subscribe korok subscribe কৰি দিয়ক আপোনালোকে नहीं তো বন্ধুসকল যাবলৈ ওলাই গ'লো আমি আৰু এয়া তাতে বাইক ষ্টাৰ্ট দি পুৰা একদম আৰম্ভ কৰি দিলে বাইক চলোৱা আৰু এতিয়া আমি গৈ থাকোঁ আৰু তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু আপোনালোকে ভাল লাগিল যদি লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট পাৰ্ট আহিব নেকি ইয়াৰ মানে ভিডিঅ'টো বহুত বেছি দীঘল হ'ব ন সেইটো কাৰণে নেক্সট পাৰ্টো থাকিব পাৰে আপোনালোকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি জয় অসম বাই বাই টাটা